75তম ভাৰতৰ আমাৰ স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসত মই তামোলপুৰৰ বিধায়ক হিচাপে সমগ্ৰ ভাৰতবাসীক মই শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু বিটিআৰ প্ৰধান ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুৰোধ মৰ্মে যেহেতু আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ কাৰণে চবকে অনুৰোধ জনাইছে হিচাপে আজি দৰংগাজুলি ব্লক UPPLৰ তৰফৰ পৰাও আজি এখন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইয়াতে আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল UPPLৰ চবেই অংশগ্ৰহণ কৰিছে আৰু আমাৰ 200খনৰো অধিক বাইক আমাৰ এই ৰেলীত অংশগ্ৰহণ কৰিব দৰংগাজুলি ব্লক UPPL দলে ভাৰতবৰ্ষৰ স্বাধীনতা 75 বছৰ যিটো বৰ্ষপূৰ্তি সেই উপলক্ষে যিটো কেন্দ্ৰীয় চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰাও বাইক ৰেলী এটা আয়োজন কৰিবলৈ দিছিলে সেইকাৰণে আমি আজি দৰংগাজুলি ব্লকে এটা বাইক ৰেলী আমি এটা কৰিছোঁ আৰু ইয়াত আমাৰ প্ৰায় 200 বাইক ইয়াত গোট খাইছে আৰু আমি সন্মান জনাই আজাদী কা 75 বছৰ এইটো ঘৰে ঘৰে ত্ৰিৰংগা আৰু আজাদী কা অমৃত মহোৎসৱ এইটো সংগতি ৰাখি আমি বাইক ৰেলীটো ওলাইছোঁ তো আমি আশা ৰাখিছোঁ যিটো ভাৰতবৰ্ষৰ এটা শান্তি আহিব আৰু প্ৰগতিলৈ উন্নতি কৰিব আমি সকলোৱে যদি নিজকে ভাৰতীয় বুলি ভাবি ল'ব পাৰোঁ নিজকে যদি আমি ভাৰতবৰ্ষৰ কাৰণে আত্মবলিদান দিব পাৰোঁ সেইটো আটাইতকৈ গৌৰৱৰ বিষয় সকলোৱে ভাৰতবৰ্ষক নিজা দেশ বুলি ভাবি লৈ দেশৰ কাৰণে কাম কৰি যায় আমি সব ক্ষেত্ৰতে দেশৰ হৈয়ে চিন্তা কৰিব লাগিব আমি যদি ভাল কাম কৰিব লাগিব আমি যিটো কাম কৰিলে ভাৰতবৰ্ষৰ বা অঞ্চলৰ উন্নতি হয় সেই গোটেই কামবিলাক আমি কৰি যাব লাগিব নিজৰ স্বাৰ্থটো ত্যাগ কৰি হ'লেও দেশৰ কাৰণে আমি কিছু হ'লেও চিন্তা কিছু হ'লেও সময় আমি দিব লাগিব তেতিয়াহে দেশখন উন্নতি হ'ব